নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম মৌচম আৰু আপোনালোকে চাই আছে আপোনালোকৰে মৰমৰ চেনেল স্পটলাইট আসাম। তো আজি আমি এই ভিডিঅ'টিত আপোনালোকক দেখুৱাম যে কেনেকৈ চেনেলৰ ছাবস্ক্ৰাইবাৰ সংখ্যাটো হাইড কৰিব লাগে বা কেনেকৈ হাইড কৰিব পাৰি। আৰু এটা কথা যে আপোনাৰ চেনেলৰ ছাবস্ক্ৰাইবাৰ সংখ্যাটো কিয় হাইড কৰিব লাগে। চাওক, আপুনি যদি এজন নতুন ইউটিউবাৰ হয় তেনেহ'লে আপোনাৰ চেনেলত যদি কোনোবাই নতুনকৈ ভিজিট কৰে তেনেহ'লে আপোনাৰ ছাবস্ক্ৰাইবাৰ সংখ্যাটো চাব। আৰু যদি ছাবস্ক্ৰাইবাৰ সংখ্যাটো কম দেখা পায় অবভিয়াছলি, কাৰণ যদি এজন নতুন ইউটিউবাৰ হয় তেনেহ'লে তেওঁৰ ছাবস্ক্ৰাইবাৰ সংখ্যাটো কমেই থাকিব। যদি কোনোবাই নতুনকৈ ভিজিট কৰে সেই চেনেলটোত আৰু ছাবস্ক্ৰাইবাৰ সংখ্যাটো কমকৈ দেখা পায় তেনেহ'লে তেওঁ এটা নিগেটিভ থিংকিং লয় যে আপুনি যি কণ্টেণ্টত ভিডিঅ' বনাইছে সেই কণ্টেণ্টৰ বিষয়ে আপোনাৰ সিমান নলেজ নাই, আৰু সেইকাৰণে কি কৰিব, তেওঁ আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ গুচি যাব আৰু সেইকাৰণে আপোনাৰ চেনেলত ছাবস্ক্ৰাইবাৰ সংখ্যাটো কমি যাব, নাইবা আপোনাৰ চেনেলৰ যিবিলাক ভিডিঅ' আছে সেই ভিডিঅ'বিলাকৰ ভিউ কমি যাব। গতিকে সেইকাৰণে চেনেলৰ ছাবস্ক্ৰাইবাৰ সংখ্যাটো হাইড কৰিব লাগে। তো মই মোবাইলৰ স্ক্ৰীণত এই ভিডিঅ'টি সম্পূৰ্ণকৈ দেখুৱাম। তো ভিডিঅ'টি শেষলৈকে চাই থাকিব। আৰু যদি আমাৰ ইউটিউব চেনেলটিত আপুনি নতুন হয় তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বটনত ক্লিক কৰিব আৰু তাৰ কাষতে থকা ঘণ্টি বটনত প্ৰেছ কৰি আমাক উৎসাহিত কৰিব। তো বলক আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। প্ৰথমতে মোবাইলৰ গুগল চাউণ্ডটো অপেন কৰি ল'ব। অপেন কৰি লোৱাৰ পাছত ইয়াৰ চাৰ্চ বাৰৰ গৈ youtube.com লিখি চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ পাছত চাওক, এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ ওলাই আহিব ইউটিউবৰ ফালৰ পৰা। আৰু একেবাৰে সোঁ কাষত অৰ্থাৎ ৰাইট কৰ্নাৰত দেখিবলৈ পাব আপোনাৰ চেনেলৰ লোগো অৰ্থাৎ আইকনটো, আৰু ইয়াত গৈ আপুনি ক্লিক কৰি দিব লাগিব। ক্লিক কৰি দিয়াৰ পাছত চাওক এনেকুৱা ধৰণৰ অপশ্যন আহি যাব আৰু আপুনি ইয়াৰ মাজৰ পৰা ক্ৰিয়েটিভ ষ্টুডিঅ' যিটো আছে তাত গৈ ক্লিক কৰি দিব। মই ক্লিক কৰি দিছোঁ। ক্লিক কৰাৰ পাছত চাওক, ইউটিউবত যিটো ক্ৰিয়েটিভ ষ্টুডিঅ' আছে সেইটোৰ ডাছবৰ্ড অপেন হৈ যাব। এয়া চাওক, ডাছবৰ্ডটো অপেন হৈ গৈছে। তো ক্ৰিয়েটিভ ষ্টুডিঅ'ত যিমানবিলাক মেনু আছে গোটেইকেইটা ওলাই আছে। ইয়াৰ মাজৰ পৰা আপুনি চাওক চেনেল বুলি যিটো মেনু আছে তাত গৈ ক্লিক কৰি দিব। মই ক্লিক কৰি দিছোঁ। ক্লিক কৰি দিয়াৰ পাছত চাওক, এই চেনেলৰ যিটো চাব মেনু আছে গোটেইকেইটা ওলাই আহিছে। ইয়াৰ মাজৰ পৰা আপুনি এডভান্সত গৈ ক্লিক কৰি দিব। মই ক্লিক কৰি দিছোঁ। এডভান্সত ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ আহি যাব আৰু একেবাৰে তলফালে চাওক ছাবস্ক্ৰাইবাৰ কাউণ্ট। তো ইয়াত দুটা অপশ্যন আছে। প্ৰথম অপশ্যনটোত দিয়া আছে যে ডিছপ্লে দ্য নাম্বাৰ অফ পিপল ছাবস্ক্ৰাইব টু মাই চেনেল। তো ইটোত গৈ ক্লিক কৰি ছেভত মাৰি দিলে আপোনাৰ চেনেলৰ যিমানবিলাক ছাবস্ক্ৰাইবাৰ আছে সেই সংখ্যাটো বেলেগে দেখিব পাৰিব। আৰু তলফালে যিটো আছে ডু নট ডিছপ্লে দ্য নাম্বাৰ অফ পিপল ছাবস্ক্ৰাইব টু মাই চেনেল, ইউটিউবত ক্লিক কৰি ছেভত মাৰি দিলে আপোনাৰ চেনেলৰ যিমানবিলাক ছাবস্ক্ৰাইবাৰ আছে সেই সংখ্যাটো কোনেও দেখিবলৈ নাপাব। তো আপুনি এই ডু নট ডিছপ্লে দ্য নাম্বাৰ অফ পিপল ছাবস্ক্ৰাইব টু মাই চেনেল ইয়াত গৈ ক্লিক কৰি ছেভত মাৰি দিব। তো এনেকৈ আপোনাৰ চেনেলৰ ছাবস্ক্ৰাইবৰ সংখ্যাটো হাইড কৰিব পাৰিব। তো ভিডিঅ'টি আজিলৈকে ইমানে। যদি ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু অসমীয়াতে আমাৰ চেনেলত ইউটিউব ৰিলেটেড যিমানবিলাক কণ্টেণ্ট আছে আমি এই চেনেলৰ জৰিয়তে আপোনালোকক জনাই থাকিম। আৰু আপোনালোকে তেনেধৰণৰ কণ্টেণ্ট পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় অসম, বন্দে মাতৰম।